নমস্কাৰ, মই ভাস্কৰ ভূঞা। আজি বিশেষ কাৰণত মই এটা ভিডিঅ' বনাব লগা হ'ল। মই আপোনালোকক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। তো আপোনালোকে সেই প্ৰশ্নৰ উত্তৰটো ভালদৰে ভাবি চাই পেলাই দিব বুলি আশা ৰাখিছোঁ। কথা হ'ল, আমি সকলোৱে পাব্লিচিটিৰ কাৰণে এডভাৰটাইজ কৰোঁ। যেনেকৈ মোৰ নিজৰ নাচ গানৰ স্কুল আছে, স্কুলত ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আহিবৰ কাৰণে আমি এডভাৰটাইজ কৰোঁ। ঠিক তেনেকৈ প্ৰত্যেকটো বস্তুৰে এডভাৰটাইজ কৰে। আমি যে কাপোৰবিলাক পিন্ধি আছোঁ, ড্ৰেছবিলাক, তো সেইবিলাকৰো এডভাৰটাইজ কৰে। ঠিক আছে, ভাল লাগে, কাৰণ কেতিয়াবা আমি কিছুমান বস্তুৰ বিষয়ে আমি নাজানো। যেতিয়া আমি সেই এডটো দেখা পাওঁ, এডভাৰটাইজটো দেখা পাওঁ, তেতিয়া আমি গম পাওঁ যে এইটো বস্তু এনেকুৱা হয় তেনেকুৱা হয়। তেতিয়া আমি সেই বস্তুটোৰ প্ৰতি মানে ভাল লগা বস্তুটো আমি ল'বৰ কাৰণে আমি আকৰ্ষিত হওঁ, বা ভাল লগা বস্তুটো আমি শিকিবৰ কাৰণে আকৰ্ষিত হওঁ। ঠিক আছে, কিন্তু মোৰ কথা হ'ল, এতিয়া এনেকুৱা ধৰণৰ কিছুমান বস্তু আছে যিবিলাক বস্তু আমি এডভাৰটাইজটো নেদেখিলেও বা আমি নকৰিলেও সেই বস্তুটো আমি ইউজ কৰিবৰ কাৰণে আমি বাধ্য। যেনেকৈ বৰ্তমান ধৰি লওক প্লাষ্টিকৰ বিষয়ে কৈ আছে। প্লাষ্টিকটো আমি সকলোৱে জানো এইটো ব্যৱহাৰ কৰা বস্তু নহয়। আমি প্লাষ্টিকে পৰিৱেশটো প্ৰদূষণ কৰি আছে। চৰকাৰে বন্ধ কৰাৰ কাৰণে অনুৰোধ জনাই আছে, তথাপিতো আমি ব্যৱহাৰ কৰি আছোঁ। প্লাষ্টিকৰটো কোনো ধৰণৰ এডভাৰটাইজ দিয়া নাই, তথাপিতো আমি ব্যৱহাৰ কৰি আছোঁ। এতিয়া মোৰ কথা হ'ল, প্লাষ্টিকটো নহয়, মোৰ কথা হ'ল আমাৰ কিছুমান দেহৰ কিছুমান আমি কাপোৰ, যেনেকৈ আমি নিবিচাৰোঁ তেনেকুৱা ধৰণৰ এডভাৰটাইজবিলাক পদপথত ৰাজপথত কৰাটো আমি নিবিচাৰোঁ। কিন্তু এতিয়া মই আজি কেইদিনমানৰ পৰা এখন পোষ্টাৰ দেখি আছোঁ। অকল এখন নহয়, ঠায়ে ঠায়ে বহুত কেইখন পোষ্টাৰ লাগিছে। আগে পিছেও লাগিছিলে, কিন্তু এইবাৰ এনেকুৱা ধৰণৰ পোষ্টাৰ লাগিছে, তো মোৰ মানে ভাল লগা নাই কিবা এটা। এতিয়া ধৰি লওক, আমি যদি ফেমিলিৰ লগত গাড়ীত বহি বা আমি এনেকৈ ৰাস্তাৰে খোজকাঢ়ি হওক বা ক'ৰবাত যদি যাওঁ, বা গাঁৱৰ পৰা যদি কোনো ককা আইতা বা বয়োজ্যেষ্ঠজন যদি টাউনলৈ আহে, তেতিয়া যদি তেনেকুৱা ধৰণৰ পোষ্টাৰবিলাক দেখে, তো মই ভাবোঁ তেওঁলোকৰ মানে কেনেকুৱা এটা মনত ভাৱ হ'ব, সেইটো মই আপোনালোকক বুজাব নোৱাৰোঁ। এতিয়া মই এখন পোষ্টাৰ, মই সন্মুখতে আছোঁ, মই এখন পোষ্টাৰ আপোনালোকক দেখাম। তো আপোনালোকে ক'ব সেই পোষ্টাৰখন লগোৱাৰ কিমান যুক্তিসংগত হয়, সেই পোষ্টাৰখন লগোৱাৰ বাবে কিমান যুক্তিসংগত। সেইখন পোষ্টাৰ যিয়ে লগাইছে তেখেতৰ কি বিবেক নাই নেকি? আৰু যাৰ ঠাইত যোনে মানে সেই পোষ্টাৰখন লগাব দিছে আৰু মাহিলী মাচুল কিবা এটা লৈছে, তেওঁলোকৰ বিবেক বোলা বস্তুটো নাই নেকি? তেওঁলোকৰ ভদ্ৰতাটো পাহৰি গৈছে নেকি? এইখন অসম হয়, ভাৰতৰ ভিতৰত এইখন এখন অসম হয়, য'ত আমি নিজৰ কৃষ্টি সংস্কৃতিক জীয়াই ৰখাটো আমাৰ দায়িত্ব। আমি যদি দেহ ওলাই ঘূৰিয়ে ফুৰিব পাৰোঁ, তেনেহ'লে অঘৰী জীৱন যাপন আমি কিয় নকৰোঁ? গছৰ পাত, গছৰ কিবা কিবি আমি কিয় পিন্ধি নুফুৰোঁ? এইবিলাক কিহৰ দৰকাৰ আছে জানো কিবা? আমি দেহ ঢাকিবৰ কাৰণে কাপোৰ ওলাইছে, দেহাটো ওলাবৰ কাৰণে কাপোৰ ওলোৱা নাই। এতিয়া কোনে কি পিন্ধে কি নিপিন্ধে তাত মোৰ কোনো কুৱেশ্যন নাই, কাৰণ মই ক'ব নোৱাৰোঁ। ভাল পালেও ক'ব নোৱাৰোঁ, বেয়া পালেও মই ক'ব নোৱাৰোঁ। কিন্তু মোৰ কুৱেশ্যন হ'ল, পদপথত এনেকুৱা ধৰণৰ পোষ্টাৰ লগাবৰ কাৰণে কিমান শতাংশ যুক্তিপূৰ্ণ হয়? মই অসম চৰকাৰক, লগতে সমূহ ৰাইজক, আৰু লগতে যিয়ে পোষ্টাৰখন লগাইছে আৰু লগতে যাৰ জেগাত সেই পোষ্টাৰখন লগাইছে, তেওঁলোকক মই সুধিব বিচাৰিছোঁ, কি এনেকুৱা ধৰণৰ পোষ্টাৰবিলাক কি লগোৱাটো যুক্তিপূৰ্ণ হয় নেকি? বাৰু বিশেষ কথা নকওঁ, আপোনালোকে পোষ্টাৰখন চাওক, চাই পেলাই আপোনালোকে মোক কওক যে সেই পোষ্টাৰখন লগোৱাৰ বাবে কিমান যুক্তিপূৰ্ণ হয়। মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে লক্ষ্য কৰিব, মই জুম কৰি দেখাব চেষ্টা কৰিম। অকণমান লাইটৰ পোহৰ আছে, তথাপিতো আপোনালোকে ধৰিব পাৰিব চাগে। মই যিমান দূৰ পাৰোঁ দেখাব চেষ্টা কৰিছোঁ। আপোনালোকে সেই পোষ্টাৰখন লক্ষ্য কৰিছে চাগে, লাইটৰ পোহৰৰ ওপৰেদি আছে। এইখন পোষ্টাৰ আপোনালোকে চাওক।
আপোনালোকে নিশ্চয় দেখিব পাইছে পোষ্টাৰখন। এতিয়া মই আপোনালোকক সুধিব বিচাৰিছোঁ, পোষ্টাৰখনটো আপোনালোকে দেখিলে, তো মোৰ একচুৱেলি লাজ লাগিছিলে পোষ্টাৰখন মানে দেখুৱাবৰ কাৰণে। সেইকাৰণে মই ভাবি আছিলোঁ কেনেকুৱা ধৰণে মই পোষ্টাৰখন দেখাম। মই এনেকুৱাকৈ ধৰণে পোষ্টাৰখন আপোনালোকক দেখাইছোঁ যাতে আপোনালোকে স্পষ্ট দেখাও নাপায়, কিন্তু আপোনালোকে অনুমান কৰিব পাৰিব সেইখন পোষ্টাৰ কেনেকুৱা ধৰণৰ হয়। ইয়াত 4জনী ছোৱালী আছে আৰু যিটো ড্ৰেছ পৰিধান কৰি আছে, মই নাভাবোঁ তেনেকুৱা ধৰণৰ ড্ৰেছবিলাকৰ কাৰণে এডভাৰটাইজ ৰাজপথত কৰিব লাগে বুলি, নাইবা টিভি চেনেলত কৰিব লাগে বুলি। ৰাজপথটো অকল আমাৰ যুৱচামৰ বাবে নহয়, সৰু সৰু কণ কণ ল'ৰা ছোৱালী যায়, সিহঁতেও সেইখন প্ৰত্যক্ষ কৰিব পাৰে। বয়োজ্যেষ্ঠজন যায়, সিহঁতেও সেইখন প্ৰত্যক্ষ কৰিব পাৰে। আমি সকলোৱে যেতিয়া একেলগে এটা ফেমিলি যাম, তেতিয়া যদি সৰু বাচ্চাজনে যদি কয় সেই পোষ্টাৰখনৰ বিষয়ে, তেনেহ'লে মাক দেউতাক, ককাক আইতাক, খুৰাক খুৰীয়েক, পেহা পেহী, দাদা বা ইহঁতে কি উত্তৰ দিব? আপোনালোকলৈ মোৰ প্ৰশ্ন। গতিকে হাতযোৰ কৰি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এনেকুৱা ধৰণৰ যাতে পোষ্টাৰ আপোনালোকে নলগায় আৰু কোনো লগাবও নিদিয়ে। আৰু নেক্সট টাইম যদি এনেকুৱা ধৰণৰ পোষ্টাৰ পদপথত দেখিবলৈ পাওঁ, তেনেহ'লে হয়তো ইয়াৰ পৰিস্থিতি বহুত ভয়ংকৰ হ'ব। কাৰণ ইয়াৰ ওপৰত একশ্যন কোনো নল'লেও মই ল'বলৈ চেষ্টা কৰিম। গতিকে যিমান দূৰ পাৰে এনেকুৱা ধৰণৰ পোষ্টাৰৰ ওপৰত আপোনালোক সকলোৱে বিৰোধিতা কৰক, তেতিয়া হয়তো কিছু সংখ্যক হ'লেও আমাৰ নিজৰ সংস্কৃতিটো ধৰি থাকিব। মানে মই ক'ব পৰা নাই, হয়তো আপোনালোকে বুজি পাইছে। যি নহওক আপোনালোকৰ উত্তৰ পাম বুলি আশা থাকিল। ধন্যবাদ।